হেল্ল' গাইজ, আজি মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিম বুলি ভাবিলোঁ। আজি মই এতিয়া আছোঁ বৰপেটা জিলাৰ বৰপেটা ৰোডত আছোঁ। বৰপেটা জিলাৰ বৰপেটা ৰোডত এতিয়া ইয়াত মানে আমাৰ নতুনকৈ এটা চেণ্টাৰ খুলিছে, NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন হয়। আজি মই NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যনৰ মানে ফেচিলিটিখিনি আপোনালোকক দেখাবলৈ ওলাইছোঁ। আজি মই গোটেইখিনি ক'ত কেনেকুৱা ফেচিলিটি আছে মই আপোনালোকক সম্পূৰ্ণখিনি বুজাই ক'ম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই থাকক। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ক'ত আছোঁ? বৰপেটা জিলাৰ বৰপেটা ৰোডত। এইটো মানে মোক অফিচৰ পৰা ৰুম দিছে, আমাৰ অফিচৰ পৰা। ফাৰ্ষ্ট মোৰ ৰুমটো আপোনালোকক মই দেখাই দিলোঁ। এইটো এইখন বিচনা, মই থাকোঁ ইয়াত। আৰু মই চাৰিওফালে এবাৰ দেখাই দিছোঁ। এয়া মোৰ বনোৱা যোগাৰ ইয়াত আছে চবখিনি। আৰু বাকী এইফালে মোৰ বেগ পাতি এনেকৈ থৈ দিছোঁ। বেলুন হেৰি কৰিছিলোঁ, কিন্তু মানে পামচাৰ হৈ আছে বৰ্তমান। আৰু টিভি এটা আছে ৰুমত। এই টিভিটো বৰ্তমান খুলি থৈ দিছোঁ, মানে কাৰ্ড শেষ হৈছে কাৰণে খুলি থৈ দিছোঁ। এতিয়া মই আপোনালোকক মানে আমাৰ যি NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন হয়, তাৰে মই ভিতৰৰ মানে গোটেইখিনি দেখাম। আপোনালোকে এতিয়া চাই থাকক। মই প্ৰথমতে চাবিটো লৈ লওঁ। এইটো মই তালা মাৰি থৈ দিছোঁ, গতিকে চাবিটোতো ল'বই লাগিব। চাবিটো লৈ লওঁ। চাবিটো লৈ ল'লোঁ। এতিয়া মই আপোনালোকক দেখাই যাম আমাৰ NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন। মানে নতুন চেণ্টাৰ হয়, এইটো স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং হয়। ইয়াত মানে কি বিনামূলীয়াকৈ কম্পিউটাৰ শিকিব পাৰে। তাৰপিছত কম্পিউটাৰ কেনেকৈ ভাল কৰে, হাৰ্ডৱেৰৰ হয়, সেইটো FTCP বুলি কয়। আৰু আমাৰ ইয়াত মানে আৰু এটা আছে ৰিটেইল টিম লিডাৰ। মানে এইটো আপুনি ৰিটেইলৰ বিষয়ে জানিব পাৰিব এইটো কৰ্চ ল'লে। মানে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ এটা আছে, সেইটো আপুনি ডাটা এণ্ট্ৰি অপাৰেটৰ গোটেইখিনি শিকিব পাৰিব বিনামূলীয়াকৈ। পইচা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে আমাৰ ইয়াত যিবিলাক মানে কি এইটো কৰ্চ মানে যিবিলাক মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডাৰী পাছ কৰি বা ডিগ্ৰী পাছ কৰি কিনে এনেই ঘৰত মানে পঢ়িব পৰা নাই, বা কিছুমান ঘৰৰ অসুবিধাৰ কাৰণে পঢ়িব পৰা নাই, বা এনেই আছে, সেইবোৰৰ কাৰণে হয়। সেইবোৰে যাতে কিবা এটা শিকি কিনে কিবা এটা মানে কি নিজে মানে নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে আমাৰ স্কিল ডেভেলপমেণ্টৰ পৰা এইটো কৰ্চ দিয়া হৈছে। গতিকে আজি মই আমাৰ ইয়াৰ চেণ্টাৰটোৰ গোটেইখিনি দেখাম আপোনালোকক। গোটেইখিনি A to Z, কোনটো ক্লাছৰুম কেইটা আছে, তাৰপিছত ৰিটেইল লেব দেখাম, কম্পিউটাৰ লেব দেখাম, গোটেইখিনি দেখাম। আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকক। ঠিক আছে, বলক এতিয়া মই চেণ্টাৰটো দেখাই দিওঁ আপোনালোকক। ঠিক আছে, চাই থাকক ভিডিঅ'টো। মই মানে লক কৰি থৈ দিছোঁ ইয়াত, যিহেতু এতিয়া বৰ্তমান আমাৰ কোনো নাই। এতিয়া মই ৰাতি ইয়াত থাকোঁ, মোক অফিচৰ পৰা ৰুমটো দিছে। আমাৰ এইখন হৈছে ফ্ৰী ট্ৰেইনিং। এইখন আপোনালোকে চাই লওক, পঢ়ি লওক এবাৰ। NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন, নৰ্থ বৰপেটা ৰোড ব্ৰাঞ্চ, আৰু ৱাৰ্ড নম্বৰ 1, NER SBI ATM। ফোন নম্বৰ দিয়া আছে, আপোনালোকে যদি এই ফোন নম্বৰৰ জৰিয়তেও আহিব পাৰে। আৰু এতিয়া মই ভিতৰৰ ফালে দেখাই দিম। ঠিক আছে, আপোনালোকে চাই থাকক। ইয়াত লক কৰাই আছে, মই এতিয়া লকটো খুলিব লাগিব ফাৰ্ষ্ট। মই লকটো খুলিলোঁ। এইটো আমাৰ মানে চেণ্টাৰৰ মেইন হেৰিটো হয়। আৰু মই আপোনালোকক এতিয়া আমাৰ অফিচ ৰুমটো দেখাই আছোঁ। এইটো আমাৰ অফিচ ৰুম হয়। চাওক, এইবোৰ মই সজাইছোঁ বাৰু। কেনেকুৱা হৈছে বাৰু ইমান ভালকৈ সজাব নাজানো, তথাপিও এইখিনি যিমান পাৰোঁ এইখিনি মই সজাইছোঁ। আৰু এইবোৰ আমাৰ ফাৰ্ষ্ট এইড কিট। তাৰপিছত মই বাৰু চাৰিওফালে দেখাই দিছোঁ অফিচ ৰুমটো। তাৰপিছত ইয়াত CCTV, যাতে মানে কি কিবা বস্তু মানে কোনেও যাতে নিব নোৱাৰে, বা আমাৰ মানে কি এইটো মানে কি বুলি কয় ছেফটিৰ কাৰণে CCTVটো লগোৱা হৈছে। আৰু ইয়াত আমাৰ এইটো আছে ফায়াৰ এক্সটিংগুইছাৰ। তাৰপিছত মই এতিয়া আপোনাক ৰিটেইল লেবটো দেখাই দিম। এয়া মই লাইটটো দি দিওঁ। আৰু এইটো আমাৰ ৰিটেইল লেব হয়। মানে ইয়াত কেনেকৈ শ্বপিং মলত কেনেকুৱা কি থাকে গোটেইখিনি ইয়াত শিকোৱা হয়। মানে এইটো প্ৰেক্টিকেল লেব হয়। এইটো প্ৰেক্টিকেল লেব, মানে গোটেইখিনি শিকোৱা হয়। আৰু মই এবাৰ চাৰিওফালে দেখাই দিছোঁ প্ৰেক্টিকেল লেবটোৰ। এয়া ক'ত কেনেকুৱা কি আছে গোটেইখিনি দেখাই দিছোঁ। এবাৰ মই আপোনালোকক দেখাম ক্লাছৰুম এটা দেখাম।
এবাৰ মই আপোনালোক মানে ক্লাছৰুমটো দেখাইছোঁ এইটো আমাৰ ক্লাছৰুম হয় এইটো ডাটা এণ্ট্ৰিৰ ক্লাছৰুম হয় ইয়াত 30টা মানে 30টা চিট কেপাচিটি আছে আৰু ইফালে আছে এখন টেবুল চকী আৰু ব্লেকবোৰ্ড CPU ইয়াত দিয়াই আছে CPU এইবোৰ মানে ডাটা এণ্ট্ৰিৰ যিহেতু ক্লাছ হয় তো ইয়াত মানে ফায়াৰ ইয়াতো আছে ফায়াৰ আৰু মানে আমাৰ গোটেইকেইটা ৰুমতে আছে এতিয়া মই আপোনালোকক কম্পিউটাৰ লেবটো দেখাম এইটো হৈছে আমাৰ কম্পিউটাৰ লেব এয়া চাওক ইয়াত 30 চিট কেপাচিটি আছে মই গোটেইখিনি দেখাই দিছোঁ 30টা চিট কেপাচিটি আছে ইয়াত কম্পিউটাৰ লেবত আৰু গোটেইখিনি সেফটি আছে গোটেইখিনি মানে হেৰি আছে এয়া ফায়াৰ হেৰি আছে ডাষ্টবিন আছে ফাৰ্ষ্ট এইড কিট বক্সটো মানে থোৱাই আছে বাৰু গোটেইখিনি ইয়াত ইম্পৰ্টেণ্ট ফোন নাম্বাৰ দিয়া আছে আৰু মই চেণ্টাৰটো মই এবাৰ ক্লাছৰুমটো এটা দেখালেই হ'ব বাকী আৰু মই নেদেখাওঁ বাকী আৰু এটা আছে আমাৰ FTCP ৰুম যিটো আমাৰ আৰু এটা ক্লাছৰুম আছে এইটো কম্পিউটাৰ সম্পূৰ্ণ হাৰ্ডৱেৰৰ হয় মই এতিয়া হাৰ্ডৱেৰৰ ৰুমটোত আহিছোঁ ইয়াত মানে কম্পিউটাৰ কেনেকৈ ভাল কৰা হয় গোটেইখিনি শিকোৱা হয় ইয়াত গোটেই যোগাৰ দিয়া আছে ইয়াত চাওক এইবোৰ যোগাৰ মানে হাৰ্ডৱেৰৰ হয় আৰু যিডাল আইৰণ হয় আইৰণ গোটেইখিনি থোৱাই আছে চব ছেফটিৰ পৰা গোটেই যিমান যি সামগ্ৰী আছে গোটেই থোৱা আছে তাৰপিছত এইবোৰৰ বেনাৰত দিয়াই আছে আপোনালোকৰ কম্পিউটাৰৰ গোটেই পাৰ্টছৰ নাম দিয়া আছে গোটেই চাৰিওফালে মই লগাইছোঁ এইবোৰ এইফালে দিয়া আছে কম্পিউটাৰ হাৰ্ড ডিভাইচ তাৰপিছত গোটেই পাৰ্টছ আৰু লগতে এইবোৰ টুলছ এণ্ড ইকুইপমেণ্ট গোটেই থোৱা আছে চাব পাৰে আপোনালোকে মই তথাপিও দেখাই দিছোঁ আৰু কিছুমান বস্তু আহিব বাকী আছে যিহেতু আমাৰ চেণ্টাৰটো নতুন গতিকে বহুত বস্তু আহিব বাকী আছে তথাপিও মানে মেক্সিমাম আহিছে আৰু এইবোৰ চাওক এইবোৰ গোটেই আছে গোটেই যোগাৰ আছে মানে কি এইটো হয় স্ক্ৰু ড্ৰাইভাৰ বুলি কয় গোটেইখিনি আছে তাৰপিছত এইটো কিবা ডিজিটেল মাল্টিমিটাৰ তাৰপিছত এইটোৰ নামটো মই কি আছিল পাহৰি গ'লোঁ এইটো মই বাৰু পিছত কৈ দিম তাৰপিছত এইবোৰ মানে চাৰ্কিট আছে আৰু গ্লাভছ আছে যাতে ছেফটি কৰিব পাৰে আৰু গোটেইখিনি দিয়া আছে মানে ভালকৈ শিকিব পাৰে যাতে মানে কোনো শিকাত প্ৰব্লেম নহয় সেইকাৰণে মানে বেনাৰবোৰ লগোৱা হৈছে যাতে চবখিনি মানে গোটেইখিনি পাৰ্টছৰ নাম ষ্টুডেণ্টে গোটেইখিনি গম পায় ঠিক আছে আমাৰ এইটোৱে আছিল বৰপেটাৰ NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন মানে ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ স্কিলৰ মানে বিনামূলীয়াকৈ স্কিল ডেভেলপমেণ্টৰ কোৰ্চগিলা হয় আৰু যিবিলাক ষ্টুডেণ্টে বৰ্তমান এনেই আছে তেখেতসকলে আহিব পাৰে বা আহি কিনে আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰে গোটেইখিনি মানে বিনামূলীয়া হয় মানে 1 টকা এটা খৰচ নাই সম্পূৰ্ণ বিনামূলীয়া আৰু লগতে আমাৰ ইয়াত অভিজ্ঞ ট্ৰেইনাৰৰ দ্বাৰা মানে শিকোৱা হ'ব গোটেইখিনি শিকিব পাৰে আৰু বিনামূলীয়া গতিকে আপোনালোকে আহক ইয়াত আৰু শিকি লওক যাতে কিবা এটা কৰিব পাৰে কিবা এটা কৰি কিনে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে ঠিক আছে আজিৰ ভিডিঅ'টো মানে ইমানেই এইখিনিয়ে আছিল তথাপিও মই আৰু এবাৰ কৈ দিছোঁ এইটো হৈছে আমাৰ চেণ্টাৰটো আছে নৰ্থ বৰপেটা ৰোড ৱাৰ্ড নম্বৰ 1 NER এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন আৰু ইয়াত মই থাকিম চেণ্টাৰ ইনচাৰ্জ নহয় তথাপিও চেণ্টাৰটো গোটেই চাই আছোঁ বাকী আৰু গোটেইখিনি ফেচিলিটি ক্লাছৰুমৰ মই এটা ক্লাছৰুম দেখাই দিছোঁ আৰু বাকী ইয়াত দুটা আছে এই দুটা মই পিছত দেখাই দিম কেতিয়াবা এতিয়া বৰ্তমান আপোনালোকক মই অফিচটো দেখালোঁ তাৰপিছত ৰিটেইল লেবটো দেখালোঁ ক্লাছৰুম এটা দেখালোঁ আৰু কম্পিউটাৰ লেবটো দেখালোঁ আৰু হাৰ্ডৱেৰটো দেখালোঁ আৰু IT লেব আছে মানে IT লেবটো আপোনালোকক দেখুওৱা নাই আৰু ৰিটেইলৰ ক্লাছৰুম আছে তাৰপিছত FTCP ক্লাছৰুম আছে সেইবোৰ মই আপোনালোকক দেখুওৱা নহ'ল মানে অলপ পিছত দেখাই দিম নেক্সট ভিডিঅ'ত কেতিয়াবা আৰু আমাৰ ইয়াত মানে কি আৰু সম্পূৰ্ণ বিনামূলীয়া গতিকে আপোনালোকে আৰু না পইচা খৰচ কৰিব লাগে না কিবা কৰিব লাগে গতিকে যিবিলাক হাই ছেকেণ্ডাৰী পাছ আছে সেইবোৰৰ কাৰণেহে হ'ব কিন্তু আৰু মেট্ৰিক পাছৰ কাৰণেও হ'ব কিন্তু মানে কি মেট্ৰিক যদি ফেইল হয় তেতিয়া আমাৰ ইয়াত নহ'ব
ঠিক আছে আজি ভিডিঅ'টো ইমানখিনিয়ে ক'লোঁ যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে জয় আই অসম